तब शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा। जनगण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। আজিলৈকে গণৰাজ্য দিৱসৰ উপস্থিত আছোঁ। আজি অৱশ্যে বেলেগ সুকীয়া, কাৰণ ভাৰতবৰ্ষৰ চাৰিওফালে যিকেইখন ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ লগত সম্পৰ্কটো বেয়া হৈ গৈছে। বাংলাদেশৰ লগত আছিল, এতিয়া বেয়া হৈ গৈছে। তাৰোপৰি পৃথিৱীৰ বৃহত্তম শক্তি আমেৰিকাই ট্ৰাম্পৰ যিটো শপত গ্ৰহণ অনুষ্ঠান তাত ভাৰতৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ কৰিলে। গতিকে আজি ভাৰতৰ বৈদেশিক নীতি সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমাৰ কাম হৈছে ভাৰতবৰ্ষৰ নিজস্ব বৈদেশিক নীতি পুনৰ শক্তিশালী কৰা, চুবুৰীয়া ৰাজ্যবিলাকৰ মাজত বন্ধুত্ব স্থাপন কৰা।